নৱমীৰ নিশা মাঞ্জাত কিশোৰী ধৰ্ষণ অভিযুক্ত মনুৱালীক গ্ৰেপ্তাৰ ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত থানা ঘেৰাও অভিযুক্তৰ ঘৰ ভাঙি লণ্ডভণ্ড শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উৎসৱৰ মাজতে কাৰ্বি আংলং জিলাৰ মাঞ্জাত এক মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি দুৰ্গা পূজাৰ নৱমীৰ নিশা মাঞ্জাত এটা নৰপিশাচৰ দ্বাৰা ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী। উত্থাপিত অভিযোগ অনুসৰি নৱমীৰ নিশা মাঞ্জাৰ মনুৱালী নামৰ দুৰ্বৃত্তটোৱে কিশোৰীগৰাকীক পূজাস্থলীৰ পৰা নি ধৰ্ষণ কৰি নৈৰ পাৰত পেলাই থৈ যায়। ধৰ্ষণত অভিযুক্ত মনুৱালীক উক্ত নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনহাতে যোৱা নিশা কিশোৰীগৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত মাঞ্জা থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ইফালে উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি মাঞ্জাত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। ধৰ্ষণকাৰীৰ ফাঁচী তথা অভিযুক্তক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীত মাঞ্জা থানাৰ সন্মুখত ভালেসংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে শতাধিক উত্তেজিত যুৱকৰ দলে মনুৱালীৰ ঘৰৰ লগতে আন ৩টা ঘৰৰ বস্তু বাহনি ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। এলেকাটোৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণাধীন যদিও উত্তেজনা অব্যাহত আছে। যোৱাকালি ৰাতিপুৱা এটা ঘটনা হৈছিল। আমাৰ মাঞ্জা থানা আণ্ডাৰত এটা DJ প্ৰগ্ৰাম আছিলে। তাতে এটা বিশ্বজিৎ মণ্ডল বুলি এজন কমপ্লেইণ্টে যে তেওঁৰ মাইনৰ ছোৱালী এজনী হেৰাইছে আৰু তেওঁলোকে বিচাৰ খোচাৰ কৰাৰ পাছত ছোৱালীজনীক সংযতত পোৱা গ'ল আৰু সেইটো ল'ৰাটোৰ নামো ক'লে মনুৱালী বুলি। আৰু আমাৰ পুলিচে গৈ মনুৱালীকো আমি ডিটেইন কৰিলোঁ আৰু আমাৰ থানাৰ হেফাজতে আছে বৰ্তমান। আৰু ছোৱালীক আমি মেডিকেললৈ পঠালোঁ, ডিফু মেডিকেলত। বৰ্তমান ছোৱালীটো এডমিট হৈ আছে। গতিকে ৰাইজৰ আজিৰ অভিযোগটো হ'ল কি ল'ৰাজনক ফাঁচি দিব লাগে বুলি কৈছোঁ। এতিয়াতো আমি এজ পাৰ ল মতে আমি যিখিনি কাম কৰিব লাগে আমি কৰি আছোঁ। বাকী আৰু ৰাইজে বিচাৰিছে তাৰ লগত আৰু বহুত মানুহ আছিল, গেং ৰেপ হৈছে বুলি কৈছে। কিন্তু কমপ্লেইনৰ মতে আমি এনেকুৱা এজনৰ নামে আছে। আৰু পৰৱৰ্তী যদি কিবা যদি ওলায়, যদি ছোৱালী যদি বাচ্যটো আমি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি পৰৱৰ্তী কালত আমি বাকীকেইটাও আমি একশ্যন ল'ম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। তেওঁ মানে এতিয়া ডক্টৰে এলাউ কৰা নাই যেতিয়া আমি সেইকাৰণে আমি ল'ব বিচৰা নাছিলোঁ। বাকী এইমতে আমি পৰৱৰ্তী ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিম। চিটুৱেশ্যন নৰ্মেল এতিয়া। মনুৱালী।